নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আন এটি ভাল খবৰ লৈ আহিছো তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু লগৰ তোমালোকৰ যিবিলাক বন্ধু বান্ধৱী আছে তেওঁলোকলৈকেও এই ভিডিওটো ফৰৱাৰ্ড কৰিবা ইতিমধ্যে তোমালোকক মই দুটা ভিডিওত এই বিশেষ কিছু কথা কৈছিলো এটি ভিডিওত কৈছিলো যে কি এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ আহিছে কোৱেশ্চন পেপাৰ সহজ হ'ব এইটো হৈছে হেতু ভিডিও যদি তোমালোকে ভিডিওটো চোৱা নাই চোৱা ভিডিও ডেসক্ৰিপচনত লিংক দি থৈ দিম তাত গৈ চাবা দুই নম্বৰতে কৈছিলো যে কি মেট্ৰিকৰ এবাৰ যেহেতু কোৱেশ্চন পেপাৰৰ প্যাটাৰ্ন চেঞ্জ হ'ব এক নম্বৰীয়া প্ৰশ্ন 45টা আহিব বা সমাজ বিজ্ঞান সাবজেক্টৰ কাৰণে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তাকলৈ মই ভিডিও প্ৰস্তুত কৰিছো তোমালোকে এই ভিডিওটো যদি চোৱা নাই এই ভিডিওটো চাবা এই ভিডিওটোত মই সেই কথাখিনি ক'ব কাৰণে চেষ্টা কৰিছো এক নম্বৰীয়া প্ৰশ্ন কেইটা আহিব দুই নম্বৰীয়া কেইটা আহিব তিনি নম্বৰীয়া কেইটা আহিব চাৰি নম্বৰীয়া কেইটা আহিব পাঁচ নম্বৰীয়া কেইটা আহিব ক'ব কাৰণে চেষ্টা কৰিছো তোমালোকে চাবা লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈছো লগতে ভিডিও ডেসক্ৰিপচনত আমাৰ এটি WhatsApp গ্ৰুপৰ লিংক দিছো এই লিংকত ক্লিক কৰি তোমালোকে WhatsApp গ্ৰুপৰ এজন সদস্য হৈ লবা আমি পৰৱৰ্তী পৰ্যায়ত বনোৱা এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ লিংক তোমালোকে আগতীয়াকৈ পাব কাৰণে সক্ষম হ'বা এতিয়া আজি মই ভিডিওটোৰ জৰিয়তে সমাজ বিজ্ঞান বিষয়টোৰ কাৰণে 15 নম্বৰ কমন দিবৰ কাৰণে চেষ্টা কৰিম সমাজ বিজ্ঞান বিষয়টোত আজিৰ এই ভিডিওটো যদি তুমি চোৱা 15 নম্বৰ কমন পাবৰ কাৰণে সক্ষম হ'বা গতিকে আমি জানো সমাজ বিজ্ঞান বিষয়টো এটি বৰ সুন্দৰ বিষয় সমাজ বিজ্ঞানত ভূগোল আছে ইতিহাস আছে ৰাজনীতি আছে অৰ্থনীতি আছে এই সকলোবিলাক বিষয় যেহেতু সমাজ বিজ্ঞান বিষয়টোত আছে গতিকে তোমালোকে এই বিষয়টোৰ কাৰণে 15 নম্বৰ কেনেকুৱা ধৰণে কমন পাবা এই কথাখিনি ভালদৰে জানি লোৱা এতিয়া সমাজ বিজ্ঞান বিষয়টো তোমালোকৰ 13টা চেপ্টাৰ আছে আৰু 13টা চেপ্টাৰৰ এই ভূগোল পাৰ্টটোৰ এটি চেপ্টাৰ হৈছে অসমৰ ভূগোল আৰু এই 13টা চেপ্টাৰৰ ভিতৰত অসমৰ ভূগোল নামৰ চেপ্টাৰটোৰ পৰা আটাইতকৈ বেছি মাৰ্কস আহিব 14 মাৰ্কস এতিয়া আমাৰ মেট্ৰিকত যিখন কোৱেশ্চন পেপাৰ হ'ব সেই কোৱেশ্চন পেপাৰত প্ৰত্যেক বছৰে অহা এটি কমন কোৱেশ্চন হৈছে অসমৰ মেপ এখন আঁকিব দিয়ে আৰু তাত নিৰ্দিষ্ট কিছু ঠাই বহুৱাব দিয়ে ইয়াত 5 নম্বৰ থাকে কোনোবাৰ 6 নম্বৰ থাকে আমি ধৰি লৈছো 5 নম্বৰ থাকিব তোমালোকে এই 5 নম্বৰ 1 নম্বৰো কাটা নোযোৱাকৈ পাবৰ কাৰণে সক্ষম হোৱা অলপ যদি প্ৰেক্টিস কৰা এতিয়া মই কি কলো অসমৰ মেপৰ পৰা 5 নম্বৰ কমন মই মোৰ নেক্সট ভিডিওত মেপ এখন কেনেকুৱা ধৰণে আঁকিব লাগে তাক ডিটেইলছ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম এই ভিডিওটো চালে তোমালোকৰ অসমৰ মেপৰ পৰা কোনো কাৰণত 1 নম্বৰো কাট নাখায় এটা নিৰ্দিষ্ট সিস্টেম আছে সেই সিস্টেমত যদি তুমি মেপখন অকা তোমাৰ 1 নম্বৰো কাট নাখায় গতিকে এই অসমৰ মেপৰ পৰা তুমি 5 নম্বৰ পালা দ্বিতীয়তে তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট বা প্ৰ্যাকটিক্যাল বুলি যেটো কোৱা হয় প্ৰ্যাকটিক্যালৰ পৰা 10 মাৰ্কস আহিব যেতিয়া তোমালোকক প্ৰ্যাকটিক্যালৰ কাৰণে শিক্ষকসকলে তোমালোকক নিৰ্দিষ্ট কাম কৰিবৰ কাৰণে দিব বা নিৰ্দিষ্ট প্ৰশ্ন কৰিবৰ কাৰণে দিব নিৰ্দিষ্ট প্ৰজেক্ট বনাবৰ কাৰণে দিব তুমি হেতু কোনো ধৰণৰ হেমাহি নকৰাকৈ ভালদৰে বনাই আনিবা যাতে শিক্ষকজনে তোমাক নম্বৰ দিব পাৰে আৰু তুমি যদি ভালদৰে বনায় না তোমাৰ যদি এই সমাহালি পৰীক্ষা বা গোট পৰীক্ষা বিলাকত তোমাৰ যদি নম্বৰ আছে তেতিয়া হলে তুমি 10ৰ ভিতৰত 10হে পাবৰ কাৰণে সক্ষম হ'ব বা কেতিয়াবা কিবা কাৰণত 1 নম্বৰমান কাট খাব পাৰে এতিয়া কি হ'ল তুমি যদি প্ৰ্যাকটিক্যালত 10ৰ ভিতৰত 10 পোৱা অসমৰ মেপখনত 5ৰ ভিতৰত 5 পোৱা তেতিয়া হলে তোমাৰ কিমান হ'ল 15 নম্বৰ হ'ল গতিকে সমাজ বিজ্ঞান বিষয়টোত তুমি 15 নম্বৰ কমন পালা লেটাৰ পাবৰ কাৰণে আমাক 80 নম্বৰ লাগে 80 পৰা 15 গলে 65 তুমি আন 85 নম্বৰৰ যি মাৰ্কস কৰিব লাগিব এই 85 নম্বৰ মাৰ্কসৰ পৰা 65 নম্বৰ পালে তুমি সমাজ বিজ্ঞানত লেটাৰ পাবৰ কাৰণে সক্ষম হ'বা গতিকে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সমাজ বিজ্ঞান সাবজেক্টটোত লেটাৰ পাবৰ কাৰণে একেবাৰে সহজ পৰৱৰ্তী পৰ্যায়ত আমি আৰু কিছুমান টিপছ দিবৰ কাৰণে চেষ্টা কৰিম আজি ভিডিওটোৰ জৰিয়তে তোমালোকক সমাজ বিজ্ঞানৰ কাৰণে 15 নম্বৰ কমন দিলো তোমালোকে অকমান ভালদৰে পঢ়িলে 15 নম্বৰ কমন পাবৰ কাৰণে সক্ষম হ'বা হ'ব তোমালোকে এই ষ্টুডেন্ট কুইন এছাম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিওবিলাক পাই থাকিবা আৰু এই ভিডিওত এই চেনেলটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ প্ৰস্তুত কৰা যেহেতু এটি চেনেল তোমালোকে শিক্ষাৰ লগত জড়িত সকলো কথা প্ৰত্যেকটো সাবজেক্টৰে কথা এই চেনেলটোৰ জৰিয়তে পাবৰ কাৰণে সক্ষম হ'বা ভিডিওটো সামৰিছো তোমালোকে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিবা ধন্যবাদ